কবিতাৰ শিৰোনাম শিৱসাগৰৰ মৰম লগা দাদাজন জয়ন্ত জীৱন বৰুৱা। কথা আৰিয়ন ফুকন বাবু। আবৃত্তিকাৰ অমৃত ৰাজ। শিৱসাগৰৰ মৰম লগা দাদাজন জয়ন্ত জীৱন বৰুৱা। অভিনয় কৰি ভাল পায়। দাদাজন ইমান যে ধুনীয়া নহয়, তাতে আকৌ হাঁহিটো। সঁচাই মোৰ বহুত ভাল লাগে দাদাজনক। প্ৰথম চিনাকি হৈছিলো আমি ফেচবুকৰ যোগেদি। ভাওনা কৰি ভাল পায়, বেছিকে ভাও লয় দেৱৰাজ ইন্দৰ। হাইলাখ একেবাৰে অম্বৰাৱতীৰ ৰজা দেৱৰাজ ইন্দ্ৰ। কবলৈ ভাষা নাই। অভিনয় ভাল পোৱা দাদাজন বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত। মোৰ এবাৰ লগ পোৱাৰ ইচ্ছা আছে দাদাজনক। শিৱসাগৰৰ মৰম লগা দাদাজন জয়ন্ত জীৱন।